जगता पालकु देवा दुष्ट हरि
আহা নারদ, আজি তুমি আহি আমাৰ দুখকেই যি দেখা হৈছে প্ৰভু তাকে কোৱা হৈছে ক্ষমন্তজনে নিশ্চয় ক্ষমিব। পিছে প্ৰভু নাৰদ, যি কৰা হ'ল সেয়া জানো উচিত হ'ল? ইয়াত উচিত অনুচিতৰ প্ৰশ্ন নাই নাৰদ। প্ৰভু যি যিহকে বিচাৰে আমি তাকেহে দিব পাৰোঁ। অসুৰে যে অমৃত বিচৰা নাছিল বুলি আপুনি কেনেকৈ জানিলে? তাৰ অৰ্থ ইয়াৰ পৰিষ্কাৰ প্ৰভু। প্ৰভু নাৰদ, সমুদ্ৰ মন্থনত আপুনি নাৰীৰ সলনি অন্য ৰূপতো ধৰিব পাৰিলেহেঁতেন। আপোনাৰ এই নাৰীৰ প্ৰতি এক দুৰ্বলতা আছে। আচলতে সেই কথা নহয় নাৰদ। প্ৰভু আমাৰ উদ্দেশ্য বেলেগ। প্ৰভু আমি সংঘৰ্ষ শেষ হোৱাটো নিবিচাৰোঁ। না সংঘৰ্ষৰ মাজেৰে নতুনৰ সৃষ্টি হোৱাটোহে বাঞ্ছা কৰোঁ। প্ৰভু দেৱতা অসুৰ উভয়ে অমৃত পান কৰা হ'লে সংঘৰ্ষ শেষ হ'লহেঁতেন। এতিয়া অনন্ত কাললৈ সংঘৰ্ষ থাকিব আৰু আমিও অনন্ত কাললৈ নতুনৰ সৃষ্টি কৰিয়েই থাকিব পাৰিম। নারায়ণ 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 শ্রীমদে নারায়ণ নারায়ণ নারায়ণ। নহ'ল যে নাৰদ, প্ৰভু ঈশ্বৰৰ ঈশ্বৰত্ব ৰক্ষা নকৰে। প্ৰভু আপোনাৰ মোহিনী ৰূপে অসুৰক্ষে মোহিব পাৰে, দেৱতাক কিন্তু স্পৰ্শই কৰিব নোৱাৰে। সেই কথা সঁচা নহয় নাৰদ। আমাৰ নাৰী মূৰ্তি আমাৰ এই মায়া শক্তি, আৰু সেই শক্তিয়ে যদি কাৰোবাক বিচলিত কৰে তেন্তে জগতবাসীৰ আগতে হাঁহিয়তাৰ পাত্ৰ হৈ যাব। মহাদেৱকো নোৱাৰেনে প্ৰভু? ইচ্ছা কৰিলে তুমি প্ৰমাণ চাব পাৰা। তেন্তে তাকেই হওক প্ৰভু। নাই নাই নালাগে,
নালাগে নাৰদ প্ৰভু ঈশ্বৰৰ মাজত যুঁজ এখন লগাই তুমি ৰং চাব নালাগে হে প্ৰভু নাৰায়ণ তোমাৰ যে কি বিচিত্ৰ লীলা কোনে পায় তাৰ আদি আৰু অন্ত বাৰু প্ৰভু নাৰদ পুৰুষসভাৰ তব চৰণ পৰিশিৰে তুলি লৈ এবে দাখি যাও নিষ্কতে পথে ঈশ্বৰ পদম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ পরম আনন্দ স্বামী একজুপাদ পদ্ম মকরন্দ আখে হরণ পখিলু আমি প্রভু ভগবান অনন্ত ঈশ্বর রপদ মনোদয় তুমি প্রিয়তম পরম দেবতা তুমি প্রিয়তম পরম দেবতা জানিয়া ললো করণ সৃষ্টির কল্যাণের হেতু আপন কর্তব্য হও অগ্রসর।